ওয়েলকাম বেক টু মাই চেনেল। মই আজি বেগৰ হেণ্ডেল কেনেকৈ বনাই দেখাব লৈছোঁ। এটা বেগৰ হেণ্ডেলৰ কাৰণে 3ডাল ৱাৰ লাগিব, আনটো হেণ্ডেলৰ কাৰণে 3ডাল ৱাৰ লাগিব, মুঠ ৱাৰ লাগিব 6ডাল। বলক তেনেহ'লে আমি এতিয়া হেণ্ডেল কেনেকৈ বনাই চাই লওঁ। প্ৰথমে আমি হিচাপ কৰি ল'ব লাগিব। হিচাপ কৰি চিন এটা দিব লাগিব। 1 2 এফালৰ পৰা 1 2 মাজত দুটা আছে, এফালৰ 1 2 এনেকৈ চিন এটা দি লওঁ। চিন এটা দি লওঁ 1 2 1 2 3 এনেকৈ চিন এটা দি লওঁ। এইফালে মাজত দুটা থাকিলে আৰু দুই চাইডে দুটা দুটা এনেকৈ চিন এটা দি লওঁ। চিন এটা দিয়াৰ পিছত এতিয়া আমি চিন এটা দি এতিয়া আমি বেগৰ হেণ্ডেলৰ কাৰণে 5.5 ফিট ল'ব লাগে। এতিয়া জোখটো লৈ লওঁ। 1 2 3 4 5 5.5 এতিয়া ইয়াত সোমাই লওঁ। সোমাই লৈ সমান কৰি লওঁ। এতিয়া এটা ওপৰ এটা তল, এইটো ওপৰত এইটো তলত আৰু এইটো তল ফালে আনিব লাগে আৰু এইটো ওপৰৰ পৰা তললৈ তলৰ পৰা ওপৰলৈ আনিব লাগে আৰু এইটো ওপৰৰ পৰা তললৈ তলৰ পৰা ওপৰলৈ দিব লাগে। এইটো ওপৰৰ পৰা তললৈ আনি এনেকৈ দিব লাগে। দেখা পাইছেনে আপোনালোকে ভিডিঅ'টো ভালকৈ? এইটো উল্টা ফালে এইডাল তল চাইডে আনি এইফালে উলিয়াব লাগিব। এইফালে আনি এনেকৈ অলপ টানি ল'ব লাগিব আৰু এইডাল ৱাৰ পিছফালৰ পানী এইফালে মাজেদি উঠাই এনেকৈ কৰি এইফালে আনিব লাগিব। ভিতৰত সোমাই দিব লাগে। এতিয়া বেগ বনোৱা ৰেডি হৈ গ'ল। এতিয়া কি কৰিব লাগিব, এইটো বান্ধি ল'ব লাগিব।